আজি হৈছে 2 অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰতি বছৰে 2 অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰি অহা হৈছে। অহিংস আন্দোলনৰ গুৰি ধৰোঁতা এই অসাধাৰণ ব্যক্তিগৰাকীৰ বিষয়ে কিছু কথা জানো আহক। তেখেতৰ সম্পূৰ্ণ নাম হৈছে মোহনদাস কৰমচান্দ গান্ধী। তেখেতৰ জন্ম হৈছিলে 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰৰ এটা সনাতন হিন্দু বৈষ্ণৱ পৰিয়ালত। তেখেতৰ মৃত্যু হৈছিলে 1948 চনৰ 30 জানুৱাৰীত। তেখেতৰ পিতৃৰ নাম আছিলে কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম আছিলে পুতলীবাই। তেখেতৰ পত্নীৰ নাম আছিলে কস্তুৰীবা গান্ধী। তেখেতৰ পুত্ৰ হ'ল হৰিলাল, মতিলাল, ৰামদাস আৰু দেৱদাস। তেখেতৰ আমি প্ৰথমতে শিক্ষা জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ। মধ্যমীয়া মেধাৰ ছাত্ৰ মোহনদাসে ৰাজকোট হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি 1887 চনত ভগনগড়ৰ চামালদাস কলেজত নামভৰ্তি কৰে, কিন্তু অচিৰেই বেৰিষ্টাৰী পঢ়িবলৈ লণ্ডনলৈ যায়। 1891 চনত বেৰিষ্টাৰী পাছ কৰি স্বদেশলৈ উভতি আহি তেওঁ 2 বছৰ মুম্বাইত ওকালতি কৰিছিল। তেখেতৰ কৰ্মজীৱন। ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথ প্ৰদৰ্শক নেতা আছিল। অহিংসা নীতিৰে পৰিচালিত সত্যাগ্ৰহ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংসা নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তী কালত পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন গণ অধিকাৰ আন্দোলনৰ জন্ম হয়। তেখেতক সাধাৰণতে মহাত্মা নামেৰেও জনা যায়। ভাৰতীয়সকলে তেখেতক জাতিৰ পিতা মৰ্যাদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন 2 অক্টোবৰৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। মহাত্মা গান্ধীৰ সংক্ষিপ্ত জীৱনপঞ্জী। 1893 চনত এটা ভাৰতীয় ব্যৱসায় প্ৰতিষ্ঠানৰ হৈ ওকালতি কৰাৰ বাবে দক্ষিণ আফ্ৰিকালৈ গৈছিল। 1907 চনত আফ্ৰিকাতেই তেওঁ সত্যাগ্ৰহ বা অন্যায়ৰ বিৰুদ্ধে অহিংস প্ৰতিৰোধ আৰু আইন অমান্য আন্দোলনৰ সূচনা কৰে। 1910 চনত দক্ষিণ আফ্ৰিকাৰ জহানেছবাৰ্গত টলষ্টয় ফাৰ্ম নামৰ এখন স্বনিৰ্ভৰ আশ্ৰয় গঢ়ি তোলে। 1914 চনত মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ ফলত দক্ষিণ আফ্ৰিকা চৰকাৰে এখন ভাৰত বিদ্ৰোহী আইন বাতিল কৰিবলৈ বাধ্য হয়। 1915 চনত ভাৰতলৈ প্ৰত্যাৱৰ্তন। 1915 চনত মহাত্মা গান্ধীয়ে আহমেদাবাদৰ ওচৰত এখন সত্যাগ্ৰহ আশ্ৰম প্ৰতিষ্ঠা কৰে। পাছলৈ সেইখন সৰবমতী নদীৰ পাৰলৈ স্থানান্তৰিত কৰে আৰু আশ্ৰমখনৰ নাম হয় সৰবমতী আশ্ৰম। এই আশ্ৰম আছিল মহাত্মা গান্ধীৰ পৰৱৰ্তী প্ৰায় 2 দশকৰ কৰ্মকাণ্ডৰ প্ৰধান কেন্দ্ৰ। 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত প্ৰথম জাতীয় আন্দোলন সংঘটিত হয়। এই আন্দোলনকে অসহযোগ আন্দোলন নামে জনা যায়। 1922 চনত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি 6 বছৰৰ বাবে কাৰাদণ্ড কৰা হৈছিল। 1924 চনত শাৰীৰিক অসুস্থতাৰ বাবে জেলৰ পৰা মুক্তি লাভ কৰিছিল। 1930 চনত আইন অমান্য আন্দোলন তেওঁৰ নেতৃত্বত দ্বিতীয় জাতীয় আন্দোলন আৰম্ভ হৈছিল। 1930 চনৰ সেই বছৰৰ 12 মাৰ্চত লোণ আইন ভংগ কৰিবৰ বাবে লোণ সত্যাগ্ৰহ সংগঠন কৰিছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত সংঘটিত হোৱা বৃহত্তম আৰু সৰ্বাধিক শক্তিশালী জাতীয় আন্দোলন আছিল। 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। 1948 চনত নাথুৰাম বিনায়ক গডছে নামৰ মাৰাঠী যুৱক এজনে সেই বছৰৰ 30 জানুৱাৰীত মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰে। জুনা